Hi guys, welcome back to our next video, picnic vlog. এতিয়া আপোনালোকক লৈ যাবলৈ ওলাইছো এটা ধুনীয়া জেগালৈ আহক আমি গৈ থাকো ৰঙা নদীৰ পাৰৰ এয়া শতজান পক্ষী উদ্যান Hi guys, finally আমি এতিয়া ৰঙা নদীৰ পাৰত পাই গলো এতিয়া আমি পাৰ্টি খাবলৈ ওলাইছো এয়া লাই শাক এতিয়া বজাৰতে উপলব্ধ এতিয়া নাই কোটো পাবলৈ নাই বহুত দাম এইটো দেখিছেই নহয় কি বস্তু গাহৰি হয় পাছত ধুনীয়াকে বনোৱাৰ পাছত কিনেও দেখিবলৈ পাব এয়া পাচলি সকলো সামগ্ৰী আমি বজাৰৰ পৰাই ৰেডি কৰি আনিছো সকলোৱে জানে গাহৰিৰ লগত আমি কি খাওঁ এইটো সাইমত মিচিংসকলৰ সংস্কৃতিৰ প্ৰধান লাও পানী বুলি কয় এইটো নদীপৰীয়া অঞ্চলবিলাকে জানে বাচন ধোৱা চাবোন নাথাকিলে দিনবাৰ কি কৈছে খবৰ মজা ফাইনালি আমাৰ এতিয়া খানা পিনা বনোৱা হৈ গ'ল বহুত গৰম হ'ল প্ৰখৰ ৰ'দ টিকাফটা ৰ'দ দিছে আজি সেইবাবে ৰঙা নদীৰ বুকুত অলপ দেহাটো অলপ ঠাণ্ডা কৰাই ল'ম আৰু ফ্ৰিজত সোমাই ল'ম আৰু সো গা ধুই লম গাইস কণ্ডিশ্যন চলি আছে আমাৰ
লগৰ এটা এইফালে গ'ল তালে বাট চাই থাকোঁতে আমি গৰমৰ কাৰণে নদীত অলপ গা ধুবলৈ গৈছিলোঁ কুকুৰে গোটেই শেষ কৰি পেলাই থৈ দিলে অৱস্থাই চাওক পোৰা মাংস গোটেই আপোনালোকে দেখিছে ভিডিঅ'ত কিমান মাংস পৰিছিলোঁ চব শেষ কৰিলে এতিয়া কি এইবিলাক এনেকৈ কুকুৰে সিঁচৰতি কৰি থৈ দিছে এতিয়া খাবলৈ লৈছোঁ এতিয়া আৰম্ভ কৰিলোঁ মজা তো হেল্ল' গাইস সমাপ্ত হৈছে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ